হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় আশা কৰিছোঁ ভাল আৰু কুশলে থাকক। মই গৌতম ভুজেল আপোনালোকক আজি মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া বৰ্তমান বেটেৰী ৰিক্সাখনত গৈ থকা দেখিছে, নিশ্চয় আপোনালোকে ঠিকেই দেখিছে। আৰু মই এতিয়া গৈ আছোঁ বৰ্তমান মেলামৰাৰ ভিতৰত নৱনিৰ্মিত কৰি সা-সজ্জাৰে এক সুন্দৰ ৰূপ দিছে আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই। তেখেত আমাৰ খুমটা সমষ্টিৰ বিধায়ক আৰু তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি প্ৰথমবাৰৰ বাবে গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু এয়া চাওক, মোৰ কাষত বহি আছে শ্বাহৰুখ আৰু এইফালেও দেখা পাইছে 2-4জন বহি আছে। আহি আমি এতিয়া পাই গ'লোঁ হাউতলি চাৰিআলি। এয়া চাওক, হাউতলি চাহ বাগিচা আৰু টি ইণ্ডাষ্ট্ৰী। আৰু এতিয়া আমি হৈছোঁ আমি হাউতলিৰ দেওবৰীয়া বজাৰটো। বন্ধুসকল এয়া চাওক, হাউতলি বজাৰ, দেওবৰীয়া হাট বজাৰ আহি পাই গ'লোঁ। আৰু এয়া চাওক, আমি বজাৰৰ মাজে মাজে গৈ আছোঁ। এইটো হৈ গ'ল হাউতলি বজাৰ, দেওবৰীয়া হাট বজাৰ। আৰু এইফালে চাওক, কাপোৰ কানি, চব্জি, বিভিন্ন ধৰণৰ বস্তু ইয়াত আচলতে পোৱা যায়। যাওঁচোন মেলুহাত আজি কিমাননো মানুহ আছে, ইমান টিকা ফটা গৰমত আমি আচলতে গৈ আছোঁ। আৰু আমি উঠা বেটেৰী ৰিক্সাখন এইখন, আৰু আমাৰ লগত আহিছে সেই আগৰ বেটেৰী ৰিক্সাখন। তো এইটো দেখিছে আপোনালোকে, এইটো হৈ গ'ল মেলামৰাত থকা সুন্দৰ এখন মেলামৰা মহাবিদ্যালয়। আৰু এই মহাবিদ্যালয়খন স্থাপিত কৰা হৈছিল 1983 চনত। বন্ধুসকল, খুবেই দূৰ দূৰণিৰ পৰা আহি পেলাই ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়খনত অধ্যয়ন কৰি আছে। বন্ধুসকল, আহি ফাইনেলি ৰৈ দিলোঁ অলপ এই মেলামৰা মছজিদখনৰ সন্মুখত, যিহেতু বহুত গৰম পৰিছে। আৰু পানী এগিলাচ খাই লওঁ এই মছজিদখনৰ সন্মুখত। মোৰ লগৰ ছোৱালী এগৰাকী ঘৰ আছে, তাতে সোমাই পেলাই মই পানী এগিলাচ খাই লওঁ আৰু লাহে লাহে যাত্ৰা আৰম্ভ কৰি আছোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু এয়া চাওক, ইয়াছমিন আহিলে, মোৰ ক্লাছমেট, আমি লগতে পঢ়া, পানী খুৱাইছে গৰমত। আৰু খুব ধুনীয়া বস্তু এটা দেখাবলৈ গৈ আছোঁ। থাৰ্মকল হয়, থাৰ্মকল। বন্ধুসকল চাওক, এইটো কিন্তু কিছু বনাইছে, চাওক না, চাওক। এইটো হৈ গ'ল মানে এইটো ঘৰৰ খুঁটা, আৰু এইটো হৈ গ'ল মেইন দুৱাৰ, এইটো হৈ গ'ল খিৰিকী, এইটো হৈ গ'ল খিৰিকী। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা এইটো বগাই যাব পাৰে, এইফালেদি গৈ পেলাই এইটো চিৰিয়েদি উঠিব লাগে। চাওক বন্ধুসকল, কিমান ধুনীয়া। আৰু এইটো হৈ গ'ল ঘৰৰ এইটো বেলকনি হয়, এইবিলাক হৈ গ'ল খিৰিকী। আৰু এইটো হৈ গ'ল একদম টপ ফ্ল'ৰ। বন্ধুসকল চাওক না, কিছু বনাইছে কিন্তু মাইণ্ড ব্লয়িং। ভগৱানে কি কলা দিছে, চাওক। মানুহে চেষ্টা কৰিলে নোৱাৰা কাম একোৱেই নাই এই দুনিয়াত, চব পাৰিব, খালি চেষ্টা অসাধ্য একো নাই। আৰু সেই যুৱকজনক মই দেখাম, যোনে বনাইছে এই ঘৰটো। তেখেতক কিন্তু মই চেলুট জনাইছোঁ। আমাৰ গাঁৱৰে মোৰ লগৰ বন্ধু, আৰু তেখেতে বনাইছে এই ঘৰটো। বৰ্তমান আমি এয়া চাওক, পকী ৰাস্তাৰ পৰা সোমাই পেলাই এয়া ব্লক ইটা ৰাস্তা দি আমি সোমাই আহিছোঁ আৰু মেলুহা এইটো পাই গৈছোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. আৰু বন্ধুসকল, ফাইনেলি আমি আহি পাই গ'লোঁ মেলুহা। ইয়াত ফিল্ডত চাওক, মানুহ দুনুহ ইয়াত সমাগম পূৰা ভিৰ হৈছে। ইমান গৰমতো মানুহ আহিবই নাই, ইমান ধুনীয়া। আৰু এইফালে চাওক বন্ধুসকল, কিমান গাড়ী ৰখি আছে। এইফালে চাওক, চব মেলুহাত আহিছে ঘূৰিবলৈ, ঠাইখন চাবলৈ বহুত ধুনীয়া, যিহেতু পপুলাৰ হৈ গৈছে। আৰু বিভিন্ন পৰ্যটক আহি পেলাই উপস্থিত হৈছে এই ধুনীয়া ঠাইখনত। আৰু চাওক, এইফালে আশে পাশে বিভিন্ন ধৰণৰ মানুহ আছে, ইয়াত চব ফুৰিবলৈ আহিছে। আৰু এতিয়া আমি মেলুহা, ইয়াত লিখি থোৱা আছে ধুনীয়াকৈ, এইটো চাওক কিমান ধুনীয়া জেগা। আৰু এতিয়া আমি প্ৰথম সোমাবলৈ আৰম্ভ কৰিছোঁ। আৰু কিমান ধুনীয়া সুন্দৰ শীতল এখন জেগা, বহুত ভাল লাগিছে। আমাৰ গ্ৰুপটো ধুমাধুম সোমাই গৈ আছে আগে। আৰু ভিতৰত বহুত আৱাজ শুনি আছোঁ, টিলিঙা ঘণ্টি কি হয় চাওঁ এতিয়া গৈ পেলাই। বা ইমান গৰমতো যথেষ্ট মানুহৰ সমাগম হৈছে বন্ধুসকল। আৰু ইয়াত টিকেট কাটিহে সোমাব লাগিব, বিনা টিকেটত মানে ইয়াত সোমোৱা প্ৰৱেশ নিষেধ। চক ৱাও বন্ধুসকল, ইমান গৰমতো মানে বহুত যথেষ্ট মানুহৰ সমাগম ঘটিছে, যিহেতু ইমান সুন্দৰ এখন ঠাই। চক বহুত ভাল লাগিছে আহি পেলাই ইয়াত, প্ৰথমবাৰৰ বাবে আজি আহিছোঁ বন্ধুসকল। চক ডাঙৰ ডাঙৰ শিকলি আছে ইয়াত, ৱাও। ময়ো এবাৰ বেলটো বজাই দিছোঁ। ৱাও, বহুত ধুনীয়া ঠাই বন্ধুসকল। চক না, ইয়াত মানুহ কিমান ভিৰ আছে ইয়াত। আৰু চক, প্ৰথম আহি পেলাই মই আপোনালোকক দেখাইছোঁ, ইয়াত বিভিন্ন মানে মুখা আছে, ৱালত লগাই থোৱা আছে বিভিন্ন ধৰণৰ। চক আৰু এইটো আমাৰ হৈ গ'ল কাঠেৰে নিৰ্মাণ কৰা হৈছে ডাঙৰকৈ গড়। আৰু
এতিয়া গৈ আছোঁ গাইছ ইয়াত ডাম্বেল আছে ডাম্বেল অকণমান দাঙি চাওঁ মই ডাম্বেল এটা দিয়া গাইছ ইয়াত চক মেলুহাত ডাম্বেলো আছে ডাম্বেল ইয়ে মই মাৰি লৈছোঁ ইয়াত চক বন্ধুসকল আমাৰ ৰাজীৱে ইয়াত ডাম্বেল দাঙিছে ৱাও বঢ়িয়া বঢ়িয়া আৰু গাইছ ইয়াত চক মোৰ বন্ধু জাহাংগীৰ ইয়াত টিকেট কাটি আছে আৰু বিভিন্ন মানুহৰ সমাগম ঘটিছে এতিয়া ভিতৰত যাওঁ আমি ভিতৰৰ দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিমান সুন্দৰ এখন পৰিৱেশ চক এইফালে হ'ল এইটো বিল 13 আগষ্ট তাৰিখে এই বিলখনত বহুত বৰশী বাই পেলাই ডাঙৰ ডাঙৰ মাছ ধৰিলে বিভিন্ন বন্ধুসকল বহুত ভাল লাগিছে খুমটাই ডেষ্টিনেশ্যন আমি আছোঁ মেলুহাই চাৰিওফালে মানুহ আৰু এইজনী ফটো মাৰি মাৰি ভাগৰি গৈছে গৰমত নিশ্চয় বহুত ভাল পাব চব ফটোগ্ৰাফি ইয়াত কণ মইনাহঁতে পুৰা উমলি আছে একদম মানে এতিয়া চাব আপোনালোকে যোৱা 1 2 3 গো ৱেলকাম টু মেলুহা খুমটাই ডেষ্টিনেশ্যন গাইছ ইয়াত কেনেকুৱা ঘূৰি আছে ঘূৰি আছো এতিয়া কিমান ধুনীয়া এটা জেগাত উঠি আছো এইটো গাইছ ইয়াত ঠেলি দিলে ঘূৰি থাকে বঢ়িয়াকে আৰু বেছি ঘূৰিলে মাথা ঘূৰাই গোটেই 4 স্কোৱাৰ আপোনালোকক দেখাই আছো গাইছ বঢ়িয়া বিভিন্ন সুন্দৰ ফুল পুলি আছে ইয়াত কিমান ধুনীয়াকে পৰিপাটিকে সুন্দৰকে পৰিষ্কাৰ কৰি ৰাখিছে চক আৰু এই ঘৰটোত গোটেই ফুলনিৰে একদম ভৰাই ৰাখিছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যুৱক যুৱতীসকল আহি পেলাই ইয়াত ফটো মৰাত ব্যস্ত হৈছে আৰু এখন দলং চক বিলৰ মাজত কিমান ধুনীয়াকে সুন্দৰকে এখন চাং পাতি পেলাই স্কিন কাপোৰ লগাই দিছে ইয়াত বলক গাইজ গৈ আছো দেখাবলৈ আপোনালোকক ধুনীয়াকে জেগাবিলাক আৰু আমাৰ ফাইলটো পুৰা মোক এৰি পেলাই গুচি গৈছে মানে একদম ফটো মাৰত ব্যস্ত হৈ আছে আৰু এইফালে কি হৈ আছে চাওঁ চক ইয়াত মানে পুৰা লাইফ জেকেট পিন্ধাই আছে চক বন্ধুসকল ইয়াত বিভিন্ন যুৱকসকল আছে লাইফ জেকেট পিন্ধি পেলাই পুৰা তৈয়াৰ হৈ আছে মানে এই বিলখনত মানে ভ্ৰমণ কৰিব নাৱত আৰু নাৱত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ফুল এনজয় কৰি আছে নাৱত উঠি পেলাই কিমান ধুনীয়া এখন পৰিৱেশ চক গাইছে চক নাৱত মানে যুৱক যুৱতীসকল উঠি পেলাই পুৰা য'তকৈ আমাৰ ওচৰ পাজৰে থকা ঠাইখনত আহিব খুব ধুনীয়া এখন উদ্যান ফুলনিৰ পৰা বিলৰ পৰা ধৰি পেলাই বিভিন্ন সৰু কণ মাইনাহঁতে খেলাৰ মানে ব্যৱস্থা কৰিছে গ্ৰুপটো একদম অৱশেষত আমি ব্ৰিজৰ ওপৰেদি ওলাই আহি আছো বাই দেখাইছে ৰাইজক বহুত ভাল লাগে ইয়াত আহি কেনেকুৱা পালা তোমালোকে মেলুহাত আহি পেলাই টিকেট কেইটকা 20 টকা আৰু ভিতৰত ফুৰি কেনেকুৱা লাগিলে কি সুবিধা পালা এতিয়া আমি যাম আৰু বেটেৰী ৰিক্সাখন আহি লাগি আছে আৰু ইয়াত চক দাদা এজনে ইয়াত বৰশী টোপাইছে খুব সুন্দৰকৈ ইয়াত চক আমি এতিয়া যাবলৈ ৰেডি হৈছোঁ আৰু বন্ধুসকল ইয়াত চক বহুত মানুহ আচলতে আহিছিলে আৰু এতিয়া লাহে চবে ঘৰৰ ফালে ৰাওনা হ'বলৈ লৈ আছে বন্ধুসকল চক গাড়ী মটৰ ইয়াত বহুত সমাগম যথেষ্ট হৈছিলে দিনত আৰু আজি বহুত গৰমো আৰু এতিয়া আমি গৈ আছোঁ বন্ধুসকল বাই মেলুহা আহিলে মানে ইয়াত চক ইয়াত লিখা আছে মেলা মৰা চাহ পাৰিপাৰ্শ্বিক পৰ্যটক বুলি লিখা আছে আৰু আপোনালোকে এইফালে দিয়ে সোমাই যাব পাৰিব এই গেটৰ তলেদি মেলুহালৈ অহা মানুহবিলাক ৰুবুল ভাই কি খবৰ ভালে আছা এইটো মোৰ লগৰ হয় দেই বন্ধুসকল গাইছ চক অৱশেষত আমি মেলুহাৰ পৰা আহি গ'লোঁ এতিয়া সোমাইছোঁ ইয়াছমিনৰ ঘৰত ইয়াছমিনক এবাৰ দেখাই দিয়া ইয়াছমিন এইফালে চাই দিয়া এবাৰ ইয়াছমিন হৈ গ'ল মোৰ লগত পঢ়া ক্লাছমেট আৰু তাই বহুত কষ্ট কৰিছে ইমান গৰমত মানে এয়া চক চাহ তাহ পিঠা পনা বনাই পেলাই আমাক দিলে ফাইনেলি আমি চাহ খাই এদাই হৈ গ'ল আৰু এয়া চক পাপৰ অৱশেষত মই খাইছোঁ আৰু বহুত বঢ়িয়া চক গাইছ পিঠা দিছে পিঠা আৰু এইটো হৈ গ'ল আমাৰ পাপৰ দিছে ৰিং পাপৰ আৰু এইটো হৈ গ'ল ফাইনেলি আমাক দিছে চব গুটি খাবলৈ বহুত ভাল লাগিলে আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে চাই পেলাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিব আৰু আপোনালোকে ৰাইজ আহি যাব মেলুহা বঢ়িয়া বাই